Hi everyone, welcome back to my YouTube channel JT Vlogs. যোৱা ভিডিঅ'ত আপোনালোকে দেখিছিলে যে মই ডিব্ৰুগড় গৈছিলোঁ যদি নাইছোৱা আকৌ এবাৰ চাই ল'ব আৰু এয়া মডেলক মেমহতে পুৰা ড্ৰেছ ফিটিং কৰি আছে আৰু মেকআপৰ লাষ্ট ফিনিশিংটো দি আছে আৰু এই কষ্টিউমটো চাওক না গোটেইটো দীপিকা মেমে নিজৰ হাতেৰে বনাইছে ইমান ধুনীয়া তেওঁৰ ৱৰ্কবোৰ আৰু এইফালে মেকআপ আৰ্টিষ্ট পুনমবাই এটা ডাঙৰ চেলেঞ্জিঙৰ কাম কৰি আছে যিহেতু মোৰ হেয়াৰখিনি যথেষ্ট চুটি আৰু এই সৰু চুটিখিনিত কাৰ্ল মেচিনেৰে কাৰ্ল কৰা একেবাৰে সহজ নহয় তথাপি আপোনালোকে লুকটো চাব কিন্তু দেই বহুত ধুনীয়া কৰি দিয়ে তেখেতে এইফালে বৰ্ণিৰ মেকআপ চলি আছে এণ্ড দিছ ইজ মাই ফাইনেল লুক এইফালে মোৰ শ্বুট ষ্টাৰ্ট হৈ গ'ল আৰু মোৰ ফটোশ্বুট কৰিছিলে তিনিচুকীয়াৰ পিনক দাই আৰু তেখেতৰ ইনষ্টা পেজটোৰ নাম হৈছে নেমোগ্ৰাফি তিনিচুকীয়া আপোনালোকে চেক কৰিব বহুত ধুনীয়া ধুনীয়া ভিডিঅ'জ লয় এণ্ড ফটো ক্লিক কৰে মই আপোনাৰ ডেছক্ৰিপশ্যনত তেওঁৰ পেজটো দি দিম বাৰু আপোনালোকে চেক কৰিব পাৰিব আৰু ধুনীয়াকৈ মোক কৈ আছে যে কোনটো এংগলৰ পৰা প'জেছ দিলে মোৰ ভাল লাগিব বা গোটেই কষ্টিউমযোৰ কেনেকৈ ওলাব বা মোৰ ফেচটো ক'ত ধুনীয়া লাগিব সেইখিনি ধুনীয়াকৈ তেওঁ কৈ আছে ধুনীয়া হৈছে থেংক ইউ ছ' মাছ বৰ্ষাবা তুমি মোৰ ভিডিঅ'জখিনি এনেকৈ লৈ থোৱাৰ বাবে যাৰ কাৰণে মই ইউটিউবত দিব পাৰিছোঁ থেংক ইউ ওৱান্স এগেইন প'জেছ দি থাকোঁতেই লগ পালোঁ নন্দিতা বা তেখেতেও এই শ্বুটটোৰ কাৰণে আহিছিলে বহুত দিনৰ মূৰত আমি দুয়োজনী লগ হৈছোঁ আৰু এইফালে আৰু এজন ফটোগ্ৰাফাৰে এণ্ট্ৰি কৰিছে আৰু তেওঁৰ পেজটোৰ নাম হৈছে SD ফটোগ্ৰাফী এয়া অৰুণাচলৰ পৰা মডেলছসকলে শ্বুট হৈ গ'ল আৰু তেওঁলোক কিন্তু ক'ৰবাৰ উইনাৰো হয় দেই মই জনামতে তেখেত অৰুণাচলৰ মিছ কেপিটেল তেনেকুৱা টাইটেলো পাইছে এইফালে ইনষ্টা ৰীলৰ কাৰণে পিনক দাই মোক ধুনীয়াকৈ কৈ আছে যে কেনেকৈ প'জেছ দিবা তুমি কেনেকৈ ক'ত টাৰ্ণ ল'বা তেওঁ মানে বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ তেওঁ ধুনীয়াকৈ চব কথা কৈ আছে এইফালে বৰ্ণি ওলাই ৰেডি হৈ গ'ল তাইক কষ্টিউম মেকআপ হেয়াৰ ইমান ধুনীয়াকৈ তাইক শ্বুট কৰিছে ভাল লাগিছে নহয় জানো তাইক মানে ইমান সৰু ছোৱালীৰ নিচিনা লগাই নাই একদম ডাঙৰ ছোৱালীৰ নিচিনা লুক এটা আহি যায় তাইৰ মেকআপত আহিবলৈ আৰু তাইৰ মেকআপ কৰিছে এঞ্জেলিকা ফুকন বা কাৰোবাক যদি এনেকুৱা ধৰণৰ গাউন
ৰেণ্টত লাগে বা কিনিব বিচাৰে পেজেণ্টৰ কাৰণে দেন মই মেমৰ যিটো পেজ হয় সেইটো দি দিম আপোনালোকে তেওঁক কণ্টেক্ট কৰিব পাৰে চ' দিছ ইজ মাই ছেকেণ্ড লুক মই দুটা শ্বুট কৰিছিলোঁ নন্দিতা বা এবাৰ পাছলৈ চাই দিয়া ধুনীয়া লাগিছে ঠিক আছে যোৱা বহুত ধুনীয়া লাগে এইফালে খানাৰ প্ৰিপেৰেশ্যন চলি আছে যিহেতু ইভিনিং হৈ গৈছে আৰু চবৰে ভোক লাগিব ধৰিলে আৰু এয়া বৰ্ষা বা খাই আছে ফিনিছ এইফালে বৰ্ণি নিজৰ থাৰ্ড লুকটোৰ কাৰণে ৰেডি হৈছে কাৰণ ছেকেণ্ড লুকটোৰ ভিডিঅ' মই লোৱা নহ'ল বহুত ধুনীয়া কাষ্টম বনাইছে দীপিকা দেৱী মেমে এয়াই ডিজাইনাৰ লগত গৈ আছে যে দীপিকা দেৱী মেম বহুত ধুনীয়া এইবোৰ তেওঁ নিজে হাতে কৰা কাম হয় এটা ষ্ট'ন তেওঁ নিজৰ হাতেৰে লগাইছে মোৰটো হৈ গ'ল চবেই গম পাই এতিয়া বৰ্ণিৰ থাৰ্ড ড্ৰেছত শ্বুট চলি আছে এণ্ড চিজ আউটষ্টেণ্ডিং মানে ইমানেই ধুনীয়া লাগিছে চাই থাকোঁ এইফালে আমাৰ অতি মৰমৰ নন্দিতা বাৰ শ্বুট চলি আছে তাইক ইমানেই প্ৰিটি লাগিছে এণ্ড তাই হেয়াৰ ষ্টাইল তাই কাষ্টটিউমছ গোটেই ছোৱালীজনীৰ লগত পূৰা মিলি গৈছে আৰু এইফালে পিনকদাৰ জমনিবোৰ দেখিছেনে সেইটো কাৰণে মানে জমনি হৈ থাকে কাৰণে ইমান টাইম হ'ল যদিও কোনো টায়াৰ্ড নহয় সকলোৱে বহুত ধুনীয়াকৈ কোঅৰ্ডিনেট কৰি কামবোৰ কৰিলে এইফালে এছ ডি ফটোগ্ৰাফাৰ্ছসকল গ'ল এতিয়া আমাৰ মেকআপ আৰ্টিষ্টসকল যাব লৈছে বেয়াই লাগি গৈছে কাৰণ আমাৰ বহুত ভাল এটা বণ্ডিং হৈ গৈছিলে একদম বাহঁতৰ নিচিনা নিজৰ আহিয়া বৰষা বা আকৌ লগ পাম চবকে যায়গৈ আৰু লগ পাম আকৌ বহুত ভাল লাগিলে চবকে লগ পাই আৰু তাইৰ চেনেল এটা আছে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব বহুত ভাল ভাল ভিডিঅ' বনাই দেই আৰু মেকআপ আৰ্টিষ্ট নহয় টিপ বহুতো পাব বাহঁত ৰৈ আছে মই থ'বলৈ গৈ আছোঁ কাৰণ মই বাৰ পৰা ভিডিঅ'ছো লৈ আছোঁ এতিয়া বাৰ ফোনৰ পৰাই চ' এতিয়া যাবলৈ ইমান ধুনীয়া সকলো মই ফাৰ্ষ্ট মেমৰ ষ্টেটাছত সিহঁতিয়ে মডেলছ বুলি ভাবিছিলোঁ কাৰণ ইমান ধুনীয়া চব দেখিবলৈ সঁচা আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ যদি চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপোনাৰ তালৈ যায় আৰু এটা ভিডিঅ' আহি আছে ডিব্ৰুগড়তো চাই থাকিব দেই